উৰুকাৰ পিছদিনা গৈছিলোঁ। এটা কথা লক্ষ্য কৰিছোঁ যে বিহুৰ বতৰত গুৱাহাটীত গাড়ীৰ সংখ্যাত তেনেই তাকৰ এই 7 বজাৰ দৃশ্য উলুবাৰী ফ্লাইঅভাৰ গাড়ী যান জঁটত সেইটো সময়ত যাব নোৱাৰি, কিন্তু কিমান কম গাড়ী গুৱাহাটী ষ্টেচন পালোঁ। দোকানত হেমলতলৈ আহি পালোঁ। আহি থাকি ইয়াতে পালোঁ লাচিত বৰফুকনৰ জন্মস্থান। তাৰপিছত আমি আহিলোঁ কাৰেংঘৰলৈ। এই কাৰেংঘৰ আগত ইয়াতে আমি গাড়ীখন পাৰ্ক কৰি ভিতৰলৈ সোমাম। কাৰেংঘৰত টিকেট কাটিব লাগে, টিকেটটো কাটিব সীমান্তৰ ভিতৰলৈ গ'ল। কৰিছোঁ এইফালে সোমালে সিফালে, এইফালে সোমালে ইফালে। ওপৰত কোনফালে যায়? এই বাদ দে, একেই আৰু কি হয় গম পোৱা নাই? কি হ'ল ইটা কণী চণী কিবা কিবি ন আঠা দি কিনে ওপৰত পৰি যায়। কোনফালে যায় গোটেইখিনি একেই ন? আগতে এলা নাছিলতো। মিটিং চিটিং হৈছিল নেকি? যাওঁ খুচি আমি আহি পালোঁ চৰাইদেউ মৈদাম। তাতে লিখা আছে গ্ৰুপ অফ 4 মৈদাম, 4টা মৈদাম আছে। এইটো মোৰ বন্ধু সীমান্ত টিকেট কাটিব গৈছে, সিহঁতৰ লগত থাকিব দেখুৱাই আছোঁ। আমাৰ হিৰইন ডেকা তেওঁ বোলে কিবা লয় বোলে, ইয়াৰ প্ৰতীক চিহ্ন হিচাপে কিবা এটা লৈ যাওঁ বুলি কৈছে। কি লয় কাকা কি লোৱা? চাই লওঁ হয় নেকি? বস্তুটো নিবা কালে মনা গৈছে বৰ ধৰে কি বোলে দাবি যাব নেকি? নহয় হেৰি অসন্মান কৰা হয়। এনেকৈ কোৱাচোন ৰজাক দিয়া মানে তাতে মানুহ তাতে পুতিছিল নেকি ৰজা? সমাধি নেকি? সমাধিস্থল পুৰা নাছিল, পুৰা নাছিল নেকি? গোটেই মৈদাম পূজা দেখিছা নাই? ৰজা, ৰজা পুতেক, মন্ত্ৰী সিহঁতৰ বংশ আৰু বোলা বংশচৰ্য ন? ঘূৰাতে টাইম যাব ন? চৈধ্য বংশ বুলি কৈছে। বগৰী কাকনি গৈছিল, বগৰী এতিয়া আহিছে চাই গৈছে দেউতা। আমাৰ দেউতাহঁতৰ কি বুলি ৰজাদিনীয়া নৌকা এইটো বৰটোপ। ওপৰত উঠিব বেছি ভিতৰত উঠিব হয় নকওঁ। এটা কথা ক'লো হয় মই, এটা কথা ক'লো হয় ওপৰত ভিতৰত উঠি থাকিব অন্ধকাৰ ন? সোমাব পাৰিবা ভিতৰত কি বৰষুণ সোমাব বুলি প্লাষ্টিক দিছে নেকি? মৈদামৰ ভিতৰৰ সম্পদ কিমান আৰু বুজি পাইছা নাই? কি কোৱাচোন এইটো
ইয়াৰ ভিতৰত কবৰ দিছে ন কবৰ দিছে নেকি মাটিবোৰ ওপৰত দিলে দেখিছা না মাটিবোৰ ওপৰত দিয়া আগতে ইয়াতে দেখিছানে সেইবোৰ চব বনাই মেলি ৰজা যিমান ধন যিমান আছে এটা থৈছিল ন তলত পৰি আছে মেইন মানুহৰ এইটো না ইয়াৰ ওপৰত গোটেইবোৰ এনেকৈ তোমাৰ দৌৰৰ নিচিনাকৈ বনাই দিয়ে ওপৰত মাটি দি দিয়ে গোটেই খতম মাটি ষ্টল হয় সেৱাটা সেই হ'ব জয় শ্ৰীকৃষ্ণ ইয়াৰ পাছত পাৰ্ট 3 আৰু এটা ভিডিঅ' দিম ভিডিঅ'টো বহুত দীঘলৈ যায় চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ